বিয়া বিয়া লাগি গেছে কাটামার বাপু করে বিয়া বিয়া লাগছে না নাই বিয়া লাগছে পুরা লাগছে লাগি গেছে বিয়া লাগি গেছে আমার সৰুবাৰ বিয়া গম পাইছে আপোনালোকে আৰু আজি আছে যাত্ৰা খান্দা খুন্দা পৰ্ব আৰু সেই যাত্ৰা খান্দা খুন্দা পৰ্বত মানে কিবা কিবি নিয়ম থাকে সেইবিলাক নিয়মবিলাক দেখুৱাম আৰু আয়তীসকলে ৰখি আছে বোলে মোক আহি মই মানে ভিডিঅ' চিডিঅ' বনাম না বন্ধু ৱেলকাম বেক টু মাই ইউটিউব চেনেল ধীৰাজ ব্লগ জলদি জলদি যাব লাগে এইফালে খান্দা খুন্দা পৰ্ব চলি আছে এইফালে চব কইনাৰ ঘৰ আহি পালো আমি এইফালে পেণ্ডেলৰ কিবা কিবি এনেকৈ আকাত তুলিছে মানে হাৰা কাটলা লগাইছে এতিয়া মাংস চাংস লগাব লগা আছে মানে বাঁহ কাটলা লগাই লৈছে সকলোৱে বিয়ানাম গাই গাই মাটিৰ চৰু বহাই লাগ জুইত আৰু এখেতে এনেকৈ মাটিৰ চৰুতে লাৰি লাৰি চাউলবিলাক ভাজব তাৰপিছত মানে ঢেঁকীত দিয়া হ'ব ঢেঁকীত চাউলটো গুড়া কৰা হ'ব এইটো এটা প্ৰচেছ আৰু প্ৰথম খোলা চাউল এনেকৈ দি দিলাক চৰুত আৰু ইয়াৰে যাত্ৰা খান্দা খুন্দাৰ বহুত বেছি নিয়ম থাকে সেইবিলাক নিয়ম গোটেইখিনি নিয়ম এইটো ভিডিঅ'ত দেখা হ'ব এই খান্দা খুন্দা পৰ্বটো মানে কিছুমান নিয়ম থাকে সেই নিয়মবিলাক ইফালে আমাক আইতা কৈ দিব কন্যা গইরার হাত দিন নাক কুতে হাত দিন নাক কুতে আর বরগইরা দিছেন আমি আর হেন নাজুরে মানে একেদিন নহয় আৰু একেদিন নাই নকৰে আৰু বিয়াৰ কেইদিন আগত হয় মানে এই সান্দহ খুন্দা পৰ্বটো এই 5 দিনত 7 দিনত আৰু 3 দিনত হয় ন এইকেইটা দিনত মানে কৰিব পাৰি বিয়াৰ আগত মানে এই সান্দহ খুন্দা পৰ্বটো আৰু এইফালে গোটেইবিলাক আছে আমাৰ ঢেঁকী পুৰা গৰকে দি আছে আৰু এই ঢেঁকীটো আজিকালি দেখা পোৱা নাযায় আজিকালি বহুতৰ ঘৰত মানে ঢেঁকী আজিকালি বিলুপ্ত হৈ গৈছে জকত দিয়া জকত উৰুলি দিয়া আবাই যি বিয়া হৈছিল যে এনেকৈ মনত পৰি গৈছে সেইকাৰণে কান্দি আছে আজি বেৰা কান্দা আৰম্ভ দিছা বাপৰে বাপ কি হ'ব বিয়া নাম গাই গাই মানে কান্দি দিছে আৰু আবাই কান্দছা নেকি এই অলপ অলপ কান্দি দিছে এই নৰি থাকবা নিজৰ বিয়াক লাগি মনত পৰি গৈছে এই আবাই কান্দি দিছে এইফালে মাহঁত পুৰা ঢেঁকী গলকে আছে আৰু এই ঢেঁকী গলকৰ মানে এটা নিয়ম আছে যে আপুনি ধৰি লওক অন্য মানুহক মানে এনেকৈ ঢেঁকী গলক দিব নোৱাৰে প্ৰথমৰ পৰা যাই ঢেঁকী গলকে আছে মাহঁত গলকে আছে খুৰীমাহঁত গলকে আছে সেই তেওঁলোকে মানে দিব লাগিব তেওঁলোকে একদম সেই সান্দহ খুন্দা পৰ্বটো মানে শেষ হ'ব লাগিব সৰু সুৰাকৈ হোলী খেলা হৈ গ'ল আজি মানে এনেকৈ ফটা বা ধৰি লওক ফাকুৰ সেন্দুৰৰ কিবা কিবি তেল চেল দি এনেকৈ লগোৱা হয় মানে গালে চালে লগাব লাগে এটা নিয়ম আৰু এইটো এটা ডাঙৰ নিয়ম ৰঙালত যি ৰছীডাল গাঁঠি দি আছে এইটো হৈছে কোনো ফুলৰ মালা নহয় দিয়ক এইডাল হৈছে শাক পাচলিৰ মালা ৰঙালাও ভোল বিলাহী এইবিলাকৰ মালা ঢেঁকীৰ ভিতৰত বাইদেউ আমাৰ মাক দিব মানে এই ৰঙালাওটো হৈছে ঢোল এইটো এটা ধেমালি কৰে মানে আজিৰ দিনত এটা নিয়ম মানে এইটো ভোল আছে বিলাহী আছে এইবিলাক নি একদম মালা বনাব সেই মালাডাল অমলেট দিব কাৰোবাক পুৰস্কাৰ দিয়া হ'ব মানে এই পুৰস্কাৰ যাত্ৰা খান্দা খুন্দা হৈ গ'ল এতিয়া আহিছে সোৱাগ জাৰা পৰ্বটোৰ কাৰণে এইবিলাক ধানবিলাক মানে খুন্দি আছে জাৰি আছে বিয়াৰ দিনা মানে সোৱাগ জাবা যাব এই ধানেদি মানে আৰু দৰা আহিলি এই ধানটো যিটো চাউল দলব এই ধানটো যিটো চাউল দলব সেই চাউলটো মানে চিটাব দৰা মানে একদম পেণ্ডেলৰ ভিতৰত সোমোতে অৰবাস্তৰে সোমোতে এণ্ট্ৰি কৰোঁতে কইনাক যৌতুকত যিখন টচক দিয়া হ'ব গৰি দিয়া হ'ব সেইখন আমাৰ চকুৰ আগত আনি ঘৰতে বনাই আছে এইফালে চাওক এনেকৈ আপোনালোকে বাহিৰত বনত কৰি এনেকৈ ঘৰত আনি বনোৱাটো ভাল আৰু তাতে কিমান কেজি তোলা দিয়া গৈছে সেইটো মানে গম পোৱা যায় এই চাওক কাপোৰটো কেনে আছে আপোনাক ক'ব এইটো কাপোৰটো বঢ়িয়া ভাল কাপোৰ আৰু এইফালে ৰান্ধনি ঘৰটো আছে ৰান্ধনি ঘৰটো হৈ গৈছে মোটামুটিকৈ ৰাতিপুৱাৰ পৰা বৰষুণ আহি আছে না সেইকাৰণে মানে পেণ্ডেলৰ কাম ভালকৈ কৰিব পৰা নাই এইখিনি জেগাৰ মানে যিমান মানে বিয়া গৈছে আগত সেই বিয়াবিলাকৰ মানে যাত্ৰা খান্দা গোটাত এই চাউলবিলাক জাৰা মানুহ হৈছে আবাই আজিও সৰুবাৰ বিয়াত আমাৰ চাউল চালি আছে আবাই বিয়ালৈ মাজত মাথোন দুদিনমানহে বাকী ৰভাৰ কাম তীব্ৰ গতিত চলি আছে সেইকাৰণে আৰু কইনাই শেষবাৰৰ কাৰণে ঘৰখন একবাৰ বাহিৰৰ পৰা চাই আছে এইখিনি জেগাতে মানুহবিলাকৰ খোৱা লোৱাৰ ব্যৱস্থা কৰা হৈছে আৰু এইখিনি জেগাত পুৰা টিং দিয়া গৈছে আৰু তাতেও দিব য'ত কইনা আহিব তাতেও দিব টিং কাৰণ কিয় এইকেইদিন বৰষুণ আহি আছে না সেইকাৰণে টিং দিয়া গৈছে কাৰণ বহাগৰ মাহত গম পাই আপোনালোকে বৰষুণৰ সম্ভাৱনা বহুত বেছি থাকে আৰু বিয়াৰ দিনত যদি বৰষুণ আহে মানুহখিনি খাৱাৰ প্ৰব্লেম হ'ব না আৰু আজি সত্যনাৰায়ণ পূজা না কি মানে বিয়াৰ কেইদিন আগত মানে সত্যনাৰায়ণ পূজা কৰিব লাগে মানে
আৰু আমি ধুনীয়াকৈ কৰছোঁ আমাৰ আৰু এইফালে চাওক মোৰ আজি ড্ৰেছ পিন্ধি লৈছোঁ মই আজি মানে দিনটো মই লঘনে আছোঁ আজি মানে ভোগটো যিটো দিয়ে মানে মানুহবিলাক যি ভোগ দিব ক্ষীৰ বুলি কয় আমাৰ এইফালে সেই ভোগটোৰ গুড়া হওক বা ধৰি লওক কল দৈ গাখীৰ এইবিলাক দিয়া হ'ব মানে সেইবিলাক দি মিশ্ৰণ কৰি মিঠে এইবিলাক দি মিশ্ৰণ কৰি এটা ভোগ বনাব সেই ভোগটোৰ কাৰণে যাই বনায় তাই দিনটো লঘনে থাকি বনাব লাগে সেই কাৰ্যসূচীটো আজি মই লৈছোঁ না কি পূজাৰ ভোগ বনাইছোঁ যিহেতু সত্যনাৰায়ণ পূজাৰ ভোগটো হৈছে মেইন ক্ষীৰটো হৈছে মেইন ইফালে চাওক এই ড্ৰেছ পিন্ধিয়ে মানে বুদ্ধ হয় মানে কামটো সহস্র ধরণ মন্ত্রেণ